আজি ৰাতিপুৱাতে মূৰ গা ধুই লৈ সূতাহে মাৰ দিছোঁ, কাৰণ ৰ'দটো আজি ভাল, আৰু ৰ'দটো যেতিয়া ভাল হয় কিবা নহয় কিবা এটা কাম কৰোঁৱেই। সেইবাবে ভাবিলোঁ আজি সূতাখিনি মাৰ দি থৈ দিওঁ। আজি যদি একেবাৰতে শুকাই যায়, অহা কাইলৈৰ পৰা ববিন ফুৰাবলৈ পাৰিম। যিহেতু মোক মাটিশালত আৰু এখন মেখেলাহে ববলৈ আছে। সেই মেখেলাখন বৈ হোৱা মানে মই ববিনো ফুৰাই ল'ব পাৰিম, কাপোৰখন টানিও ল'ব পাৰিম। ভালদৰে মই এতিয়া চেপি দিছোঁ পানীখিনি যিমানেই চেপি দিম সিমানেই ধুনীয়াকৈ শুকাব। আৰু ইফালে বায়ে মোক ইটো সিটো সহায়ো কৰি আছে। এয়া মই ভাতৰ মাৰ দিয়া নাই, মই আটাৰ মাৰহে দিছোঁ দেই, কাৰণ এইটো সূতাত মাৰ নিদিলেও হয়, কিন্তু মই এডাল হ'ব বুলিহে মই সূতাটো মাৰ দি লৈছোঁ। সূতাটো ধুনীয়া হৈ থাকিলে ভাল পাওঁ। এফালে আকৌ দাদাহঁতৰ ধুনীয়াকৈ আজি ৰ'দত ধানো মেলি দিছে। আৰু মই এটা কথা কি জানেনে, সদায় দাদাহঁতৰ ঘৰতে ৰ'দ পোৱাবলৈ যাওঁ, কাৰণ আমাৰ ঘৰত আজি ভালদৰে ৰ'দেই নপৰে। আৰু এই মোৰ সূতাখিনি দাদাহঁতৰ ঘৰতে ধুনীয়াকৈ মেলি থৈ যাম, সময় সময় আহি লৰাই দি থৈ যামহি। ভালদৰে চেপি দিছোঁ যাতে পানী নৰখে। পানী ৰখা মানে আজিৰ দিনত নুশুকা আৰু সূতাখিনিত যদি পানী ৰৈ যায় তেন্তেহ'লে সূতাখিনি খাওঁ ধৰি যাব। এতিয়া মই চৌবাইডাল ভালকৈ মুচিও লৈছোঁ। যদি সেই চৌবাইডালো ক'লা ক'লি কিবা লাগি থাকে তেতিয়াহ'লে সূতাখিনিতো লাগি যাব। সেইবাবে মই চৌবাইডাল ধুনীয়াকৈ মুচি লৈছোঁ। এফালে আকৌ চাওকচোন ধিতিৰাজে কি যে কৰি থাকে নহয় ল'ৰাটো। মোৰ দৰে কোনে কোনে কাপোৰ বনাই ভাল পায় বাৰু? মই কিন্তু বহুত বেছি ভাল পাওঁ ঘৰতে কাপোৰ বনাই। আৰু এইবিলাক কাপোৰ চব মোৰ অৰ্ডাৰ আহে। মই বাৰু পিছত ক'ম মই কি বনাইছোঁ। ইয়াত 30খন কাপোৰ মোৰ অৰ্ডাৰ আহিছে। মই এই 30খন কাপোৰ মই বনাই দিব লাগিব অতি সোনকালে, এমাহৰ ভিতৰতে। সূতাটো বৰ ধুনীয়া। সূতাটো এনেদৰে মাৰি দিব লাগে, তেতিয়া সূতাখিনি ধুনীয়া হৈ যায়। চাওকচোন কিনি জোঁট লাগিলে জোঁটখিনি ভাঙি আছোঁ। সূতা এগাল যে। এদিন মই আপোনালোকক ভিডিঅ' কৰি দেখাম যে এৰী সূতা কেনেকৈ কাটে। এতিয়া মই ধুনীয়াকৈ আৰু চেপি দিছোঁ যাতে অকণমানো পানী নৰয়। এতিয়াও চাওকচোন পানী ওলাই আছে, চেপি থাকোঁ ওলাই থাকে, চেপি থাকোঁ পানী ওলাই থাকে। বা ইমান পানী ওলাই। এফালে আকৌ ধিতিৰাজে নাচি নাচি কিবা কিবি কৰি আহি আছে। এটা দুটা কথা মোৰ লগতো পাতে। দিনটো এইবোৰ কাম কৰিয়ে দিনটো পাৰ কৰি দিওঁ। যিহেতু আমি মাক পুতেকে অকলশৰীয়া মানুহ। সূতাটো ভালদৰে টানি টানি মাৰি লৈছোঁ। যিহেতু যদি অলপ পাক চাক আছিলেও তেতিয়াহ'লে ধুনীয়াকৈ মাৰ দিয়া সূতা এৰি এৰি যাবগৈ। এনেদৰে বাৰু আপোনালোকে মোৰ দৰে বাৰু মাৰ দিয়েনে? মই কিন্তু এনেদৰে বেছি মাৰ দিওঁ। কেঁচা সূতাতহে মই ভাতৰ মাৰ দি দিওঁ। কিন্তু এইখিনিতো কেঁচা সূতা নহয়, সেইবাবে মই আটাৰ মাৰহে দিছোঁ। পানী ওলাই আছে, কিমান যে চেপিম আৰু। এতিয়াও পানী ওলাইছে চাওকচোন। চেপি থাকোঁ ওলাই থাকে পানী, চেপি থাকোঁ ওলাই থাকে, জোকাৰি থাকোঁ আৰু ওলাই থাকে। আচৰিত পানী ওলায়। আচলতে পানী নহয় ভাতৰ মাৰ বুলি কয়। এফালে আকৌ মোৰ এখন বব লগা আছে বুলি কৈছিল, সেইখনো বৈ আছোঁ। চাওকচোন মোৰ মুগা ৰঙৰ, মুগা সূতা বুলিও ক'ব নোৱাৰি বা মুগা নহয় বুলিও ক'ব নোৱাৰি, তেনেকুৱা সূতাৰে মই বনাইছোঁ এইখন চাওকচোন। ভাল লাগিছেনে এইখন? বাৰু যিয়ে নহওক, আজি বহুত কথা ক'লোঁ। আজিলৈ বাই বাই।